Hello everyone. Moi Riju. Moi Niranjan. And welcome to our channel. Axomiya couple. আপোনালোকৰ খবৰ ভালনে? আমিও ভালে আছো। বেছি ঘুৰা ফুৰা কৰা নাই। আপোনালোকে বেছি ঘুৰা ফুৰা নকৰিব। আৰু আমাৰ বহুত দিন হৈ গল ভিডিও দিব পৰা নাছিলো। কিন্তু আপোনালোকে যাতে আমাক পাহৰি নাযায়। একদমেই নাপাহৰিব দেই আমাক। অসমীয়া কাপলক সদায় মনত ৰাখিব। আমি দেৰিকে হলেও ভিডিও বনাম আৰু ভিডিও দি থাকিম, দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব। আজি আসলে কি হল মই ৰেষ্টুৰেণ্ট এখনলৈ গৈছিলো আৰু তাত মই এটা ডাঙৰ স্পঞ্জি একেবাৰে কোমল চকলেট ফ্লেভাৰ থকা কেক এটা অৰ্ডাৰ দিলো আৰু তাৰপিছত মই কেকটো একেবাৰে তৃপ্তিৰে খাইছিলো আৰু খাই থাকোতে মোৰ এনেকুৱা অনুভৱ হৈছে যে বহুত গৰম লাগিছে আৰু মই ঘামি গৈছিলো তাৰপিছত মোৰ ইমান গৰম লাগিছে মোৰ একেবাৰে ঘাম ওলাই গৈছে আৰু লাহে লাহে এনেকুৱা লাগিছে যে বস্তুবোৰ মোৰ আগৰ পৰা নোহোৱা হৈ গল আৰু লগতে কেকটো নোহোৱা হৈ গল তাৰ পিছত মই হার পাই গলো পিছত গম পালো যে হেতু মোৰ এটা সপোন আছিল আৰু মোৰ এনেকুৱা দুখ লাগিছে এনেকুৱা খং উঠিছে এপিনে আকৌ গৰম উঠিছে হসাকে কাৰেণ্টটো গৈছিল তাই মোক কল কৰিছে মই কল কৰিছো কল কৰি কৈছে যে এটা কেক লৈ আহিবা মই কৈছো ঠিক আছে দুটা পেস্ট্ৰি লৈ যাম তাৰপিছত তাই কৈছে নাই 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 নহব মোৰ মানে এনেকুৱাকে খাব মন গৈছে পেস্ট্ৰিৰে মোৰ ভুকে নপলাব মোৰ একেবাৰে গোটেই ডাঙৰ কেকটো লৈ কিনে খাব মন গৈছিল আৰু হেকানে নিৰঞ্জনে মোৰ কানে এটা কেক লৈ আনিছে কিন্তু আমি কেকটো এনে নাখাও কাৰণ আমি এনেও চ্যালেঞ্জ বহুত ভাল পাও বহুত দিন আমি চ্যালেঞ্জ লগাও নাছিলো আৰু এটো একচুয়ালি মোৰে আইডিয়া আছিল কাৰণ তাই গুটে কেকটো খাম বুলি কৈছিলে মই কৈছো যে গুটে কেকটো খালে পেটছেট বেয়া হোৱাৰ চান্স আছে গতিকে আমি হেতু হাফ কৰি যদি খাও আৰু যদি এটো আমি চ্যালেঞ্জ কৰো তেতিয়া বেছি ইন্টাৰেষ্টিং হ'ব আৰু সেই কাৰণে আমি আজি এটা চ্যালেঞ্জ কৰিম আৰু চ্যালেঞ্জটো হ'ব কেক খোৱা চ্যালেঞ্জ ঠিক আছে তেনেহলে কেকটো অনা যাও টেনটেনান এইটো হৈছে আমাৰ কেক আৰু এইটো এতিয়া আমি খাম আৰু চাম কোনে প্ৰথমতে খাব পাৰে আৰু হৰাজনে আজি কি কৰিব হৰাজনে আজি ভাত বনাব লাগিব মইতো জিকি নাই মই ভাত নবনালে হ'ল মানে হয় নি ঠিক আছে তেতিয়াহলে বলক আমি চ্যালেঞ্জটো লাগু আৰু চাও কোনে হাৰে আৰু কোনে জিকে ঠিক আছে ফাৰ্স্টলি তুমি হাফ হাফ কৰি লোৱা নেকি এতিয়া মই কেকটো হাফ হাফ কৰিম অলৰেডি কি খোৱা আৰম্ভ কৰিয়ে দিলা নেকি এইখিনি মই খাই দিলো এয়া পুৰা দুইটা হাফ হাফ কৰি লোৱা হৈছে 50-50% আৰু এতিয়া আৰম্ভ হ'ব আমাৰ খোৱাৰ চ্যালেঞ্জ আমাৰ কেক ৰেডি আছে এতিয়া পুৰা 50-50% লৈ লৈছো এটা 600 গ্ৰাম কেকৰ মানে 300 গ্ৰাম আৰু এতিয়া আমি চ্যালেঞ্জ কৰিম কোনে আগতে শেক কৰিব পাৰে আৰু হসা ক'ব গলে কেকটো মোৰ এনেকৈ খাব একেবাৰে মন নাছিলে মোৰ গোটেটো একেলগে একদম মানে মজা লাগিলে খাব মন আছিল কিন্তু উপায় নাই এতিয়া মই চ্যালেঞ্জত একেবাৰে স্পিডত খাব লাগিব তেতিয়াহ'লে ষ্টাৰ্ট কৰো নে কি কোৱা ৰবা তুমি হে কৰিবা দে তুমি লাহে লাহে খাবা দে ওকে লাহে লাহে খাবা কিন্তু আৰু কি কৰিবা না ডাইৰেক্ট খাই দিবা নে পিচ পিচ কৰি লবা কোৱাচোন অকমান মইতো পিচ পিচ কৰি লম তাৰ পিছত এটা এটা ভৰাই থাকিম মই পিচ কৰি লওঁ তেতিয়ালে নাই এতিয়া নহয় এতিয়া তুমি একো কৰিব নোৱাৰা এটা তুমি টাচও কৰিব নোৱাৰা এটো এটা ৰুল হয় কেতিয়া টাচ কৰিব পাৰি যেতিয়া ষ্টাৰ্ট হ'ব তাৰ পিছতহে টাচ কৰিব পাৰিবা ঠিক আছে বাৰু কিমান টাইমৰ হ'ব চ্যালেঞ্জটো কিমান টাইমত খতম কৰিব লাগিব একো এনেকুৱা টাইম নাই যে এইটো টাইমৰ ভিতৰতে শেক কৰিব লাগিব কিন্তু এইটো যে তুমি কোনে আগতে শেক কৰিব পাৰে আমি হেতুহে চাম জনে আগতে শেক কৰিব यस ঠিক আছে আমি টাইমটো কাউন্ট কৰিম তো চাও বলক তেতিয়াহলে কোনেনো আগতে কেকটো খাই খতম কৰিব পাৰে ওকে 3 2 1 Fantastic, wonderful, fantastic, wonderful होने दियो लाइफ मेरे मन को ताले महाने तुमले डायर Fantastic, wonderful होने दियो लाइफ मेरे मन को ताले महाने तुमले डायर Fantastic, wonderful होने दियो लाइफ मेरे मन को ताले महाने तुमले डायर जीवन को प्रॉब्लम भूले रहा एक लो जीवन को पर
प्रब्लम भुलेर हे आउ नाचौ पातली झमझमी रुझेर पानी पर्यो असिना झर्यो तैको रुमाल भाउजूलाई मन पर्यो पानी पर्यो असिना झर्यो तैको रुमाल भाउजूलाई मन पर्यो কি গলো মোৰ ক্ৰীম থাকি গ'ল নেকি yes তাই অলপৰ কাৰণে জিকিছে মই জিকি গলো জিকিলে মোৰ পেটটো একেবাৰে ফুল অৱস্থা নাই ঘাম বাহিৰ হৈ গৈছে তো ফাইনালি মই জিকি গলো ক্ৰীম থাকি গ'ল এনে মই আগতে হেক কৰিলো হেতেন দিয়া তোমাৰ ক্ৰীমখিনি মই খাই থৈ দিওঁ মই পৰা নাই সপোনটো যদি মই দেখিলো হেতেন থাকে মই খাই দিব পাৰিলো হয় যেহেতু সপোনটো দেখা নাই কাৰণে অলপমান থাকি গ'ল আৰু আজি মোৰ সপোনটো সফল হৈ গ'ল সপোনতো মই এনেকৈ কেক খাইছিলো আৰু দিঠকতে এনেকৈ খাব পালো খুবেই ভাল লাগিছে আৰু চেলেঞ্জটো কৰি ভাল লাগিছে নিৰঞ্জনে হাৰি গ'ল বৰ দুখ লাগিছে তাৰ কাৰণে এতিয়া ভাত বনাব আৰু মোক ভাত বনাই খুৱাব ভাতো বনাব লাগিব ন আজিৰ চেলেঞ্জটো কৰি বহুতেই ফূৰ্তি লাগিল কাৰণ কেকটো এনেকৈ খাবলৈ মোৰ বহুত দিনৰ পৰা আশা আছিলে তো আজি এনেকৈ খাব পালোঁ বহুত ভাল লাগিলে কিন্তু আৰু এটা কথা শিকিলোঁ এই চেলেঞ্জটোৰ পৰা যে যিমানেই এটা বস্তু আমি ভাল নাপাওঁ কিয় কিন্তু সেইটো যদি এক্সেছকৈ এবাৰতে ল'ব বিচাৰোঁ তেতিয়াহ'লে ল'ব নোৱাৰি আৰু মই শিকিলোঁ যদিহে আপুনি বেছিয়ে লোভ কৰে যিমান লোভ কৰিলেও আপোনাৰ পেটত যিমানখিনি ধৰে সেইখিনিয়ে খাব লাগে তাতকৈ বেছি খাব নালাগে কাৰণ বেছি খালে আপোনাৰ পেটৰ প্ৰব্লেম হ'ব পাৰে সঁচাকৈ আজি যেতিয়া মই খাই আছিলোঁ কেকটো তেতিয়া মই 75% মান এনজয় কৰিছোঁ আৰু লাষ্ট 25% বেয়া পুছ কৰি সোমাইছোঁ কাৰণ চেলেঞ্জটো জিকিব লাগিব বুলি তথাপি তুমি হাৰিয়ে গ'লা আৰু তুমি ভাত বনাব লাগিব সেইটো চাগে মন আছে তোমাৰ ইমান মানে ইমান খোৱা মানুহটো আজি হাৰি গ'লো এইটো বহুত লজ্জাজনক কথা মোৰ বাবে কাৰণ কিয় যোৱাকালি দুটা পেষ্ট্ৰি খাইছে সেইকাৰণে আজি হাৰি গ'ল কালিও খাইছিলোঁ আৰু যোনটো তাই খোৱা নাই মই খোৱা নাই সেইকাৰণে চাগে আজি তুমি সপোন দেখিছা মোক নোকোৱাকৈ অকলে পেষ্ট্ৰি খাই আহিছে মই খাই আহিছোঁ সেইকাৰণে আজি হাৰি গ'লা একো নাই বাৰু ভালে হৈছে তাৰ লগতে যদিহে আজি আপোনালোকে আমাৰ ভিডিঅ'টো এনজয় কৰিলে কেক খোৱা ভিডিঅ' চেলেঞ্জটো এনজয় কৰিলে তেতিয়াহ'লে প্লিজ আমাৰ ভিডিঅ'টো লাইক কৰি দিব তাৰ লগতে কমেণ্ট কৰি দিব কমেণ্ট কৰিবই কাৰণ কেলৈ আপোনালোকৰ এটা কমেণ্টে আমাক আকৌ এটা নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে তাৰ লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে পাহৰি নাযাব বহুতে এনেকুৱা কৰে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব কৰি নিদিয়ে তেনেকুৱা কাম নকৰিব ছাবস্ক্ৰাইব কৰিবই হয় কাৰণ ছাবস্ক্ৰাইব কৰিলে আমাৰো ভাল লাগে অকণমান এতিয়াতো আমি মানে ইনিচিয়েল ষ্টেজত আছোঁ গতিকে এটা ছাবস্ক্ৰাইব কৰিলে আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যন যোনটো বেল আইকন আছে সেইটো আপোনালোকে ক্লিক কৰি দিব তেতিয়া আমি নেক্সট ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যাব তাৰোপৰি যোৱাবাৰ আমি এটা ফানি ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'ত আমি বহুত ভাল কমেণ্ট পাইছোঁ আৰু বহুতে শ্বেয়াৰো কৰিছে কমেণ্টছো দিছে সেইকাৰণে আমাৰ বহুত ভাল লাগিছে থেংক ইউ আপোনালোকক আমাক ইমান ভালকৈ মটিভেট কৰাৰ কাৰণে আমি বাৰু আগলৈ এনেকৈ ভিডিঅ' বনাম আপোনালোকে চাবলৈ পাব আৰু এটা ইম্পৰ্টেণ্ট কথা যদিহে কাৰোবাৰ গেছ আছে গেছ থকাবিলাকে প্লিজ আপোনালোকে ৰাতি কেক নাখাব কেকটো এভইড কৰিব কাৰণ কেকে আপোনাক আৰু বেছিকৈ গেছ কৰাই দিব তাৰ লগতে আমি কেক বেছিকৈ খাব নালাগে অকেজনেলি খোৱা বেলেগ কথা বাৰু কাৰণ হাই চুগাৰ থাকে হাই ফেটছ থাকে লগতে অইলছ থাকে যিমান পাৰে সিমান এভইড কৰিব আমি যেনেকৈ এবাৰ খাওঁ যেতিয়া মানে ইমানেই লোভ লাগে যে আমি সপোনত দেখা পাওঁ তেতিয়াহে খাওঁ আৰু এনেকৈ খাওঁ যাতে আমি আৰু এমাহলৈকে আৰু খাব নালাগে যেনেকৈ লাষ্ট টাইম কি হৈছিলে লাষ্ট টাইম এটা ভিডিঅ'ত হৈছিলে যে আমি তিতা কেৰেলা খাব লগা হৈছিলে আৰু মই তিতা কেৰেলাটো বহুত কষ্ট কৰি খাইছিলোঁ আৰু ইমানেই মানে মোৰ তিতা কেৰেলাৰ প্ৰতি সেয়া হৈ গৈছে মানে ইমানে আৰু খাব মন নোযোৱা এতিয়ালৈকে তিতা কেৰেলা অনাই নাই আজি 1.5 মাহ 2 মাহ মানে হ'ব নেকি 1.5 মাহ 2 মাহ মানে হ'ব মই এতিয়ালৈকে অনা নাই আৰু নানো মই আৰু 2-3 মাহ নানো
তেনেকৈ আজি আমি কেক খালোঁ আমি চাগে আৰু এমাহ দুমাহলৈকে কেক খাবই নোৱাৰিম কাৰণ আজি ইমানেই খাই দিলোঁ মানে আমাৰ একেবাৰে হেঁপাহ পলাই গ'ল কিন্তু কেকটো টেষ্টিটো মই ভাবোঁ যে দুসপ্তাহমানৰ পিছতে আকৌ মন যোৱা আৰম্ভ হৈ যাব কিন্তু দুসপ্তাহলৈকে চিয়'ৰ আছোঁ যে মন নাযায় আৰু ঠিক আছে তেতিয়াহ'লে আজিৰ কাৰণে আমি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিলোঁ আপোনালোকে জনাব কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব তেতিয়াহ'লে বাই বাই